নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নিবাৰণ অসম চেনেলটোলৈ। আজি আকৌ নতুন এটা এপৰ বিষয়ে জনাম। আপোনালোকে একাউণ্টটো কমপ্লিট কৰি প্ৰতিটো ৰেফাৰত 600 টকাকৈ লাভ কৰিব পাৰিব। এই এপটোৰ নাম হৈছে আপষ্টক। এই আপষ্টক একাউণ্টটো আপোনালোকে অ'পেন কৰিবলৈ হ'লে 199 এটা পে' কৰিব লাগিব। সেইটো আপোনালোকে কিদৰে ফ্ৰীতে একাউণ্টটো ক্ৰিয়েট কৰিব পাৰিব। আৰু আপোনালোকে স্ক্ৰীণত দেখিছে এভৰি ৰেফাৰেল 600। মই এনেকৈ ৰেফাৰ কৰি 2300 টকা পালোঁ। আপোনালোকে ৰেফাৰ কৰি টকা উপাৰ্জন কৰিব পাৰিব। আপোনালোকে যদি পাৰ ৰেফাৰ 600 টকাকৈ পাব বিচাৰে তেতিয়াহ'লে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। আপুনি সেই লিংকটোত ক্লিক কৰি এপটো ডাউনলোড কৰি ল'ব। আপোনালোকে ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰিলেহে ফ্ৰীতে একাউণ্টটো অ'পেন কৰিব পাৰিব। লগতে এতিয়ালৈকে যদি এইটো চেনেল ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব। এপটো অ'পেন হোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ শ্ব' হ'ব, আপোনালোকে দেখিব। প্ৰথমতে আপুনি একাউণ্টটো কেনেদৰে খুলিব মই তাৰ বিষয়ে জনাই দিম। ক্ৰিয়েট এ নিউ একাউণ্টত ক্লিক কৰি দিব। ক্লিক হোৱাৰ পিছত আপোনাৰ সন্মুখত আকৌ এটা পেজ অ'পেন হ'ব। এনেকৈ চিং আপ বুলি আহিব। আপোনাৰ ইমেইল এড্ৰেছটো দিব, লগতে মোবাইল নাম্বাৰ, আপোনাৰ মোবাইল নাম্বাৰটো দিব আৰু চেণ্ড OTPত ক্লিক কৰি দিব। এনেকৈ প্ৰচেছিং হৈ আপোনাক মোবাইলত যোৱা OTPটো ইয়াত বহাই আকৌ তলত আপুনি চিং আপত ক্লিক কৰি দিব। এনেকৈ আপোনাৰ সন্মুখত ইমেইলৰ মোবাইল বুলি আহিব। আপুনি সেই বক্সটোত মোবাইল নাম্বাৰটো বহাই চেণ্ড মি এন OTPত ক্লিক কৰি দিব। ইণ্টাৰ OTP, আপুনি এই বক্সটোত OTPটো বহাই তলৰ পিনে আপুনি ভেৰিফাই এণ্ড চিং ইনত ক্লিক কৰি দিব। এনেকৈ লেট ষ্টাৰ্ট বুলি আহিব। আপুনি পান ডিটেইলছ, পানত আপোনাৰ পান নম্বৰটো বহাই দিব। তলত আপুনি ডেট অফ বাৰ্থ, আপুনি কেলেণ্ডাৰখনত ক্লিক কৰি ডেট অফ বাৰ্থটো মিলাই বা অন্যথা আপুনি লিখি দিব ডেট অফ বাৰ্থটো আপোনাৰ পান কাৰ্ডৰ মতে। তলত নেক্সটত ক্লিক কৰি দিব। এনেকৈ পাৰ্চনেল ডিটেইলছ বুলি আহিব। আপুনি মেল নে ফিমেল ইয়াত চিলেক্ট কৰি ল'ব। হোৱাট ইজ ইয়ৰ মেৰিড ষ্টেটাছ, আপোনাৰ মেৰিড নে আপুনি ছিংগল ইয়াত চিলেক্ট কৰি ল'ব। অকণমান স্ক্ৰল কৰি আপুনি তলৰ পিনে আহিব। হোৱাট ইজ ইয়ৰ এনুৱেল ইনকাম, আপোনাৰ ইনকামটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। লগতে ট্ৰেডিং এক্সপিৰিয়েঞ্চটো দিব আপোনাৰ। লেছ দেন 1 year চিলেক্ট কৰি ল'ব আৰু তলৰ পিনে আপুনি আহিব। ইয়াৰ পলিটিকেলি এক্সপ'জ, আপুনি ন' অপশ্যন চিলেক্ট কৰিব। হোৱাট ইজ ইয়ৰ অকুপেশ্যন, আপুনি কি কৰে ইয়াত চিলেক্ট অপশ্যনত ক্লিক কৰি আপুনি অকুপেশ্যনটো দি দিব, আপুনি কি কৰে। ইউৰ ফাদাৰ্ছ নাম, আপোনাৰ দেউতাৰ নামটো ইয়াত লিখি দিব এই বক্সটোত। ইটছ ইউৰ কাণ্ট্ৰি, আপুনি ইণ্ডিয়াৰ হয়নে নহয়, হয় যদি য়েছ দিব, নহয় যদি ন' দিব। টেক্স প্লেয়াৰ ডিক্লেৰেশ্যনখন আপুনি অলপমান স্ক্ৰল কৰি দিব, তল পিনে আহিব। আই একচেপ্ট দ্য এবাভ ডিক্লেৰেশ্যন, আপুনি তাত টিক চিনটো লগাই দিব আৰু আপুনি তলৰ পিনে আহি নেক্সট বাটনত ক্লিক কৰি দিব। এনেকৈ আপোনাৰ সন্মুখত কংগ্ৰেচুলেশ্যন বুলি আহিব। তলৰ পিনে আপুনি য়েছ আই ৱান্ট এ ফ্ৰী ষ্টকত ক্লিক কৰি দিব। অলপ লোডিং হৈ এনেকৈ আহিব। এই হোৱাইট বক্সটোত এটা আপুনি ছিগনেচাৰ কৰিব লাগিব। আপুনি ভালদৰে ছিগনেচাৰটো কৰি তলৰ পিনে নেক্সটত ক্লিক কৰি দিব। এনেকৈ আপোনাৰ সন্মুখত আকৌ এখন পেজ অ'পেন হ'ব। ডিজি লকাৰ বুলি থাকিব। কানেক্ট ইয়ৰ ডিজি লকাৰ উইথ ষ্টক, আপুনি তাত ক্লিক কৰি দিব। আকৌ ডিজি লকাৰ বুলি আহিব। ইণ্টাৰ আধাৰ নাম্বাৰ, আপুনি আধাৰ নাম্বাৰকেইটা এই 3টা বক্সতে বহাই দিব আৰু নেক্সট বাটনত ক্লিক কৰি দিব। আৰু আপোনাৰ মোবাইলত যোৱা আধাৰ কাৰ্ডৰ OTPটো আপুনি ইয়াত বহাই কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব। আৰু আপোনালোকৰ সন্মুখত আপষ্টক ডিজি লকাৰ ইণ্টাৰগ্ৰেশ্যন এনেকৈ আহিব। আপুনি তলৰ পিনে যাব আৰু আপোনালোকে এলাও অপশ্যনত ক্লিক কৰি দিব। আৰু আপোনালোকৰ সন্মুখত ভেৰিফিকেশ্যন কানেক্ট টু ডিজি লকাৰ এনেকৈ আহিব। আপুনি কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব। যদি আপোনালোকৰ মোবাইলত ডিজি লকাৰ এপটো খোলা আছে তেতিয়াহ'লে এইটো পেজ নাহে। যদি কাৰেণ্ট ৰেচিডেণ্ট এড্ৰেছ ডিটেইলছ এনেকৈ আহে পেজটো, তেতিয়াহ'লে আপুনি চিলেক্ট অপশ্যনত ক্লিক কৰি পাছপৰ্ট, ইলেকশ্যন ID কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ আপোনাৰ যিখন আছে সেইখন ইয়াত চিলেক্ট কৰি ল'ব। মই ইলেক্ট্ৰল ID চিলেক্ট কৰিছোঁ। আপোনাৰ ID খনৰ মতে আপোনাৰ ফুল নেমটো ইয়াত লিখি দিব। আপোনাৰ হাউচ নংটো লিখি দিব। কলনী, ষ্ট্ৰেট, লোকেলিটি আপুনি ইয়াত লিখি দিব। চিটি, টাউন, আপোনাৰ চিটিখন বা টাউনখনৰ নামটো লিখি দিব। পিন কোডটো লিখি দিব। লগতে আপুনি তলত ষ্টেট চিলেক্ট কৰিব আৰু আপোনালোকে যিটো ID চিলেক্ট কৰিছে সেইটোৰ ফ্ৰণ্ট ছাইডটো ইয়াত আপলোড কৰি দিব। টেপটো আপলোডত ক্লিক কৰি আৰু তলত আপুনি বেক ছাইডটো আপলোড কৰি দিব। টেপটো আপলোডত ক্লিক কৰি আপলোড হোৱাৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰি দিব আৰু আপোনালোকে প্ৰচিডত ক্লিক কৰি দিব। আপলোড ইয়ৰ পান বুলি আহিব। আপুনি টেপটো আপলোডত ক্লিক কৰি আপোনাৰ পান কাৰ্ডখন ফটো মাৰি ইয়াত আপলোড কৰি দিব আৰু তলত আপুনি নেক্সটত ক্লিক কৰি দিব আৰু আপ নেক্সট কেমেৰা এক্সেছ বুলি আহিব। আপুনি তলৰ পিনে যায় নেক্সটত ক্লিক কৰি দিব
আৰু আপোনালোকে গট ইটত ক্লিক কৰি এলাও অপশ্যনত ক্লিক কৰি এলাও কৰি দিব আৰু আপোনালোকে চেল্ফি এটা উঠি একচেপ্ট অপশ্যনত ক্লিক কৰি দিব আৰু অকণমান লোডিং হোৱাৰ পিছত এনেকৈ আহিব আপুনি নেক্সট অপশ্যনত ক্লিক কৰি দিব তলত আৰু এনেকৈ ইণ্টাৰ ইউৰ বেংক ডিটেইলছ বুলি আহিব আপোনাৰ বেংক হোল্ডাৰ নেম আপোনাৰ নামটো লিখি দিব লগতে IFSC কোডটো লিখি দিব তলত বেংক একাউণ্ট নাম্বাৰটো লিখি দিব আৰু তলত আপুনি ৰি ইণ্টাৰ বেংক একাউণ্ট নাম্বাৰটো লিখি দিব আৰু আপোনাৰ একাউণ্ট টাইপ ছেভিং নে কাৰেণ্ট ইয়াত চিলেক্ট কৰি ল'ব আৰু নেক্সটত ক্লিক কৰি দিব আৰু ভেৰিফাই আৰু ইমেইল এড্ৰেছ বুলি আহিব আৰু তলত আপুনি গেট OTPত ক্লিক কৰি দিব আৰু আপোনাৰ ইমেইলত যোৱা OTPটো আপুনি এই বক্সটোত বহাই আপুনি তলত নেক্সট অপশ্যনত ক্লিক কৰি দিব লিমিটেড টাইম একাউণ্ট অপেনিং অফাৰ এনেকৈ আহিব আপুনি ইয়াত এটা 199 এটা পে' কৰিব লাগিব আপোনালোকে এতিয়া একাউণ্টটো কিদৰে ফ্ৰীতে অ'পেন কৰিব তাৰ বিষয়ে মই জনাই দিম ডিছক্ৰিপশ্যনত দিয়া লিংকৰ পৰা যদি আপুনি এপটো ডাউনলোড কৰিছে লগতে আপুনি 199টো পে' কৰে তেতিয়াহ'লে মোৰ পৰা আপুনি 300 টকা এটা পাব আৰু লগতে আপুনি একাউণ্টটো খুলি কমপ্লিট কৰিব লাগিব এই 199টো আপোনালোকে পে' কৰি লগতে একাউণ্টটো কমপ্লিট কৰি আপুনি মোৰ হোৱাটছআপত আপোনাৰ গুগল পে' পে'টিএম ফোনপে' আপোনাৰ যি আছে মোক আইডিটো আপোনালোকে হোৱাটছআপত যোগেদি চেণ্ড কৰি দিব একাউণ্টটো অ'পেনিং হোৱাৰ 3 দিন পিছত আপোনালোকে 300 টকাটো মোৰ পৰা পাই যাব এনেকৈ আপোনালোকে মোৰ পৰা ফ্ৰীতে একাউণ্টটো খুলি ল'ব পাৰিব আৰু আপোনালোকে পাৰ ৰেফাৰ 600 টকাকৈ লাভ কৰিব পাৰিব এই 199টো আপোনালোকে কিদৰে পে' কৰিব লগতে কিদৰে একাউণ্টটো কমপ্লিট কৰি ল'ব চিং আপ ফৰ আপুনি তাত টিক চিনটো লগাই দিব আৰু তলত আপুনি নেক্সটত ক্লিক কৰি দিব এনেকৈ আহিব আপষ্টক একাউণ্ট অপেনিং চাৰ্জ 243.82 আপুনি 234 টকা পে' কৰিব লাগিব ফোনত আপোনাৰ মোবাইল নাম্বাৰটো দিব আৰু প্ৰচিডত ক্লিক কৰি দিব আপোনালোকে 234 টকাটো আপোনালোকে কাৰ্ডেৰে পাৰিব লগতে UPIৰ সহায়ত পাৰিব নেট বেংকিঙেৰে পাৰিব ৱালেটেৰে পাৰিব আপোনালোকে কাৰ্ড বা UPIৰ সহায়ত অতি সহজতে কৰিব পাৰিব মই আপোনালোকক দেখুৱাই আছোঁ মই UPIৰে পে'মেণ্টটো কৰিম আপোনালোকে যদি UPIৰ সহায়ত কৰিব বিচাৰে তেতিয়াহ'লে UPIত ক্লিক কৰি দিব এনেকৈ গুগল পে' বুলি আহিব আৰু তলত দিয়া আছে UPI ID গুগল পে' ভীম ফোনপে' লগতে এণ্ড মোৰ আপোনালোকে পে'টিএমৰ সহায়তো কৰিব পাৰিব মই গুগল পে'ৰে পে'মেণ্ট কৰিম আপোনালোকৰ যদি গুগল পে' নাই তেতিয়াহ'লে UPI IDত ক্লিক কৰি দিব মই গুগল প্লে'ত ক্লিক কৰিম ৱেইটিং ফৰ পে'মেণ্ট কনফাৰ্মেশ্যন এনেকৈ আহিব আৰু আপোনাৰ গুগল পে'ত অট'মেটিক গুচি যাব আপুনি গুগল পে'ত পে'মেণ্টটো কৰি দিব পে'মেণ্ট হোৱাৰ পিছত কংগ্ৰেচুলেশ্যন এনেকৈ আহিব আপুনি তলৰ পিনে যাই নেক্সটত ক্লিক কৰি দিব আৰু এনেকৈ পেজ এটা অ'পেন হ'ব আপুনি নোট টিক চিন লগাই তলত নেক্সটত ক্লিক কৰি দিব চিগনেচাৰ ইয়ৰ এপ্লিকেশ্যন এনেকৈ আহিব আপুনি আধাৰ OTPত ক্লিক কৰি দিব এনেকৈ আপোনালোকৰ সন্মুখত ডাউনলোড হ'ব ধৰিব আৰু এনেকৈ পেজ এটা অ'পেন হ'ব আপুনি তলত চিগনেচাৰ নাওত ক্লিক কৰি দিব আকৌ এটা এনেকৈ পেজ অ'পেন হ'ব আপুনি প্ৰচিড টু চিগনেচাৰত ক্লিক কৰি দিব আৰু এনেকৈ ফৰ্ম এখন অ'পেন হ'ব আপুনি তলত চিগনেচাৰ নাওত ক্লিক কৰি দিব আৰু এনেকৈ NSDL বুলি পেজটো অ'পেন হ'ব আপুনি ইয়াত টিক চিনটো লগাই দিব লগতে আপোনাৰ আধাৰ নম্বৰটো ইয়াত বক্সটোত বহাই দি আপুনি চেণ্ড OTPত ক্লিক কৰি দিব আৰু আপোনাৰ মোবাইলত যোৱা আধাৰৰ OTPটো ইয়াত বহাই আপুনি ভেৰিফাই OTPত ক্লিক কৰি দিব আৰু এনেকৈ আপোনাৰ আধাৰ OTPটো ভেৰিফাই হৈ যাব আৰু এনেকৈ চিগনেট ছাকচেছফুল বুলি আহিব আৰু লগতে আপোনাৰ একাউণ্টটো কমপ্লিট হৈ যাব আপোনাৰ ইমেইলত এটা এনেকৈ মেছেজ আহিব ইউৰ এপ্লিকেশ্যন ইজ আণ্ডাৰ ৰিভিউ আৰু ইয়াত লিখা আছে আপ টু 2 ৱৰ্কিং ডেজ 2 দিন পিছত আপোনাৰ ইমেইলত আৰু লগতে আপোনাৰ টেক্সট মেছেজত ইউজাৰ ID আৰু পাছৱৰ্ড আহি যাব আপুনি এপছটো অ'পেন কৰি সেই ইউজাৰ ID আৰু পাছৱৰ্ডটো বহাই আপুনি লগ ইন হ'ব পাৰিব 2 দিন পিছত আপুনি ইউজাৰ ID আৰু পাছৱৰ্ডটো লগাই আপুনি এনেকৈ এই পেজটোলৈ আহিব আহি কিনে ৰেফাৰেল নিৰানত ক্লিক কৰি দিব আৰু আপোনালোকে দেখিছে স্ক্ৰীনত এভৰি ৰেফাৰেল 600 আৰু আপোনালোকে হোৱাটছআপ SMS যোগেদি ফ্ৰেণ্ডক ৰেফাৰ কৰিব পাৰিব আপোনালোকে এনেকৈ ফ্ৰেণ্ডক ৰেফাৰ কৰি একাউণ্টটো কমপ্লিট কৰি আপুনি 600 টকাকৈ লাভ কৰিব পাৰিব প্ৰতিটো ৰেফাৰত মই এনেকৈ 300 কৰি 2300 টকা পাইছিলোঁ আপোনালোকে এতিয়া 600 টকাকৈ পাব একাউণ্টটো কমপ্লিট কৰিলে আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো বজাই দিব ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ